হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মাছ মাংসৰ বিভিন্ন ধৰণৰ ৰেচিপিৰ ভিডিঅ'টো চায়ে থকা হয় নহয় জানো? সেইবাবে আজি মাৰ হাতৰ শুকান মাছৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। শুনি পিনে হাঁহি উঠিছে চাগে নিশ্চয়, বাট খাই চাবচোন এবাৰ, হাঁহি পাহৰিয়ে যাব। বাৰু যিয়েই নহওক, প্ৰথমে বাৰীত থকা কোমোৰাৰ পাত আৰু পুই শাক অলপ ছিঙি লৈছোঁ। তাৰ পিছত শুকান মাছবোৰ কাটি লৈ অলপ গৰম পানী দি ভালদৰে ধুই ল'ব। ধুই লোৱাৰ পিছত মাছটোৰ ভিতৰত থকা কাঁইট আৰু বাকলিবোৰ ভালদৰে চাফা কৰি ল'ব, যাতে খাওঁতে মুখত কাঁইট নালাগে। পিছত নিমখ, হালধি, জলকীয়া গুড়ি লগত কাটি থোৱা পিঁয়াজ, নহৰুবোৰ দি একেলগে মিক্স কৰি ল'ব। তাৰ পিছত সেই মিক্সচাৰবোৰ ছিঙি অনা পাতবোৰত অলপ অলপকৈ ভৰাই দি ঘৰত যদি টুথপিক আছে সেইটো দিয়ে ভালকে বান্ধি ল'ব, যাতে ভিতৰৰ মিক্সচাৰখিনি ওলাই নাযায়। আৰু এনেদৰে বান্ধিব যাতে খোৱাৰ সময়ত ধুনীয়াকে কাঠিটো উলিয়াবও পাৰি। তাৰ পিছত এটা এটাকৈ গৰম তেলত ভালদৰে ভাজি ল'লেই খুব সোনকালেই ক্ৰাঞ্চি আৰু স্পাইচি শুকান মাছৰ পকৰা ৰেডি হৈ যাব।